মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয়টি পাঠ পৃথিৱীৰ অভ্যন্তৰ ভাগ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আশা কৰোঁ তোমালোক সকলোৱে ভিডিঅ'টি মনোযোগেৰে শুনিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানা যে পৃথিৱী হৈছে সৌৰজগতৰ এটি গ্ৰহ। তোমালোকে নিশ্চয় এই কথাও জানা পৃথিৱীয়ে সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত জীৱৰ বসতি সম্ভৱ হৈছে। ভূগোল বিজ্ঞানীসকলে অধ্যয়ন কৰি কয় যে সৌৰজগতৰ এই পৃথিৱী নামৰ গ্ৰহটি প্ৰায় 450 কোটি বছৰ আগতে এটা ডাঙৰ অগ্নিপিণ্ডৰ বিশাল বিস্ফোৰণৰ জৰিয়তে সৃষ্টি হৈছিল। সৃষ্টিৰ সময়ত পৃথিৱী নামৰ গ্ৰহটি এটা জ্বলন্ত গেছীয় অগ্নিপিণ্ড হৈ আছিল। কালক্ৰমত এই অগ্নিপিণ্ডই তাপ বিকিৰণ কৰিবলৈ ধৰে আৰু লাহে লাহে ইয়াত জীৱ সৃষ্টি হোৱাটো সম্ভৱ হৈ উঠে। জ্বলন্ত গেছীয় অগ্নিপিণ্ডৰ পৰা জীৱৰ বসতিযোগ্য এটি গ্ৰহ হোৱালৈ পৃথিৱীয়ে যি পৰিক্ৰমা অতিক্ৰম কৰিলে, সেই পৰিক্ৰমাৰ ফলস্বৰূপে আমি ভিতৰৰ ভাগৰ গঠন প্ৰণালীত কিছুমান বৈশিষ্ট্য দেখিবলৈ পাওঁ। আজি আমি এই ভিডিঅ'টিত পৃথিৱীৰ ভিতৰৰ ভাগ কিদৰে গঠিত সেই সম্পৰ্কে আলোচনা কৰিম। বিশ্ব ভূগোলৰ তথ্য অনুসৰি আমি পৃথিৱীৰ ভিতৰৰ ভাগক তিনিটা প্ৰধান স্তৰত ভগাব পাৰোঁ। এই স্তৰ তিনিটা হৈছে, একেবাৰে ওপৰৰ স্তৰটোক কোৱা হয় ভূত্বক বা ইংৰাজীত ক্ৰাষ্ট, মধ্যম স্তৰটোক কোৱা হয় গুৰুমণ্ডল বা ইংৰাজীত মেণ্টল, আৰু একেবাৰে কেন্দ্ৰীয় স্তৰটোক কোৱা হয় কেন্দ্ৰমণ্ডল বা ইংৰাজীত কোৱা হয় কোৰ। আহাচোন আমি এটা উদাহৰণৰ জৰিয়তে পৃথিৱীৰ ভিতৰ ভাগৰ গঠন প্ৰক্ৰিয়াটোক সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰোঁ। তোমালোকে নিশ্চয় বইল ডিম দেখিছা। হাঁহ বা কুকুৰাৰ ডিম বইল কৰিলে আমি তাত তিনিটা তৰপ দেখিবলৈ পাওঁ। এই ছবিখনিলৈ মন কৰাচোন। এই বইল ডিমটোৰ ওপৰ অংশ যদি আমি এৰুৱাই দিওঁ, তেতিয়া আমি দেখা পাইছোঁ যে ইয়াত তিনিটা অংশ আছে। একেবাৰে প্ৰথম অংশটো হৈছে ডিমৰ বাকলিটো, যিটো খুব কঠিন আৰু খুব পাতল হয়। এই বাকলিটোক আমি পৃথিৱীৰ গঠনৰ ক্ষেত্ৰত ভূত্বক স্তৰটো বুলি তুলনা কৰিব পাৰোঁ। ইয়াৰ পাছতে আমি ডিমটোত পাওঁ বগা কোমল অংশ। এই বগা কোমল অংশক আমি পৃথিৱী গঠনৰ ক্ষেত্ৰত গুৰুমণ্ডল বা মধ্যম স্তৰৰ সৈতে তুলনা কৰিব পাৰোঁ। আৰু একেবাৰে ডিমৰ ভিতৰৰ অংশ হালধীয়া দেখিছা তোমালোকে। এই হালধীয়া অংশখিনিক আমি পৃথিৱী গ্ৰহটিৰ কেন্দ্ৰীয় স্তৰ কেন্দ্ৰমণ্ডলৰ সৈতে তুলনা কৰিব পাৰোঁ। আৰু এই পৃথিৱীৰ কেন্দ্ৰ স্তৰ আটাইতকৈ উত্তপ্ত অৱস্থাত থাকে। ছাত্ৰ-ছাত্ৰীসকল, আমি দেখা পালোঁ যে পৃথিৱীৰ ভিতৰ ভাগত আমি তিনিটা স্তৰ আছে। এতিয়া আমি চাওঁ আহা এই তিনিটা স্তৰৰ বিশেষ বৈশিষ্ট্যবিলাক কি কি। পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ জীৱমণ্ডলৰ সৈতে খুব বেছিকৈ ওতঃপ্ৰোত সম্পৰ্কত থকা স্তৰটি হৈছে ভূত্বক স্তৰ। ই পৃথিৱীৰ উপৰিভাগত থাকে। এই স্তৰটি অতিশয় কঠিন শিলাৰে গঠিত। ভূত্বকৰ শিলবোৰত সাধাৰণতে চিলিকন আৰু এলুমিনিয়াম জাতীয় পদাৰ্থৰ পৰিমাণ অধিক বাবে এই স্তৰটোক চিলিকনৰ Si আৰু এলুমিনিয়ামৰ Al এই আখৰকেইটা লগ কৰি একেলগে চিয়াল স্তৰ বুলি কোৱা হয়। কঠিন যদিও ভূত্বক স্তৰটো খুবেই পাতল। ছাত্ৰ-ছাত্ৰীসকল, কেতিয়াবা আমি ভূমিকম্প অহাৰ উমান পাওঁ নহয় জানো? আৰু আমি কেতিয়াবা বাতৰিবিলাকত পাওঁ যে ক'ৰবাত আগ্নেয়গিৰি উদগীৰণ হৈছে। এইবিলাক কিয় হয় জানানে? এইবিলাক হয় পৃথিৱীৰ দ্বিতীয়টো স্তৰ অৰ্থাৎ গুৰুমণ্ডলত থকা উত্তপ্ত অৱস্থাৰ পদাৰ্থবিলাকৰ বাবে। গুৰুমণ্ডলৰ পদাৰ্থবিলাকৰ ঘনত্ব বেছি আৰু ই উত্তপ্ত অৱস্থাত থাকে বাবে অস্থিৰ হৈ থাকে। সেয়ে পৃথিৱীৰ উপৰিভাগত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰ গুৰুমণ্ডলৰ এনে প্ৰবাহিত পদাৰ্থবিলাকৰ ফলতে হয়। পৃথিৱীৰ একেবাৰে কেন্দ্ৰীয় স্তৰটোৰ নাম আছিলে কেন্দ্ৰমণ্ডল নহয় জানো? এই কেন্দ্ৰমণ্ডল পৃথিৱীৰ আটাইতকৈ ডাঠ স্তৰ আৰু ই আটাইতকৈ উত্তপ্ত। গুৰুমণ্ডলতকৈও ই উত্তপ্ত অৱস্থাত থাকে। এই কেন্দ্ৰমণ্ডলত লো আৰু নিকেলৰ পৰিমাণ বহু বেছি পৰিমাণে থাকে।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টিৰ পৰা তোমালোকে নিশ্চয় পৃথিৱীৰ অন্তৰ্ভাগৰ গঠন প্ৰণালী সম্পৰ্কে কিছু কথা জানিব পাৰিলা। এতিয়া তোমালোকে পাঠ্যপুথিত থকা পাঠটি নিজে এবাৰ ভালদৰে পঢ়ি চাবা, তেতিয়া আৰু বেছি কথা বিতংকৈ জানিব পাৰিবা। লগতে পাঠটিত থকা প্ৰশ্নাৱলীসমূহ কৰিবলৈ যত্ন কৰিবা। জীৱমণ্ডল আৰু ভূতত্বৰ মাজত কেনেধৰণৰ সম্পৰ্ক থাকিব পাৰে, এই বিষয়ে তোমালোকে আলোচনা কৰি চাবাচোন। আজিলৈ সামৰিছোঁ, পুনৰ লগ পাম অন্য এটি বিষয়ৰ সৈতে। ধন্যবাদ।